ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আহাৰৰ প্ৰয়োজনীয়তা পাঠটোৰ অনুশীলনী প্ৰশ্ন উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটো আছে চমুকৈ উত্তৰ লিখা। আমাক কিয় আহাৰৰ প্ৰয়োজন হয়? তাৰ উত্তৰটো হ'ল জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন হয়। 6 নম্বৰত খাদ্যত থকা উপাদানবোৰ কি কি? উত্তৰ, খাদ্যত থকা উপাদানবোৰ হৈছে শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। মনত ৰাখিবা, খাদ্যত 6টা উপাদান থাকে: শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। তাৰপিছত 6 নম্বৰ, শৰ্কৰা, প্ৰটিন আৰু চৰ্বিজাতীয় আহাৰৰ দুটাকৈ নাম উল্লেখ কৰা। কি কি খাদ্যৰ পৰা শৰ্কৰা পায় আৰু কি কি খাদ্যৰ পৰা প্ৰটিন আৰু চৰ্বি কি কি খাদ্যৰ পৰা পায়, আমাৰ দুটাকৈ নাম লিখিব দিছে। শৰ্কৰাজাতীয় আহাৰ হৈছে ভাত আৰু চেনি, আৰু প্ৰটিন পোৱা হৈছে মাছ, কণী। চৰ্বিজাতীয় আহাৰ দুটাৰ নাম তেল, ঘি। 6 নম্বৰ প্ৰশ্ন, সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন? উত্তৰটো, যিবোৰ আহাৰত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য প্ৰয়োজনীয় পৰিমাণত পোৱা যায়, সেইবোৰ আহাৰেই হৈছে সুষম আহাৰ। মানে খাদ্যত থকা 4টা উপাদান যিবোৰ খাদ্যত পোৱা যায় সেইবোৰে হৈছে কি সুষম আহাৰ। নেক্সট কুৱেশ্যনটো দিছিলে সুষম আহাৰৰ কিয় প্ৰয়োজন? শক্তি বৃদ্ধি আৰু নিৰোগী হৈ থাকিবলৈ সুষম আহাৰৰ প্ৰয়োজন, আৰু সুষম খাদ্য নাখালে শৰীৰত বেমাৰ হ'ব পাৰে, গতিকে আমাক সুষম আহাৰৰ প্ৰয়োজন হয়। 2 নম্বৰ প্ৰশ্নটো, খালী ঠাই পূৰ কৰা। 6 নম্বৰ, জীয়াই থাকিবৰ বাবে ডেছ প্ৰয়োজন? জীয়াই থাকিবৰ বাবে আহাৰৰ প্ৰয়োজন। ততে দিছে বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল ডেছ। বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল প্ৰটিন। সেউজীয়া শাক পাচলি আৰু ফল মূলত ডেছ আৰু ডেছ পদাৰ্থ থাকে। সেউজীয়া শাক পাচলি আৰু ফল মূলত ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ডেছ আহাৰ বুলি। প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বুলি। ভিটামিন ডেছৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। তাৰপিছত 3 নম্বৰটো চোৱা, অংকৰ লগত সংঘ মিলোৱা। অংক, আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা। মিলাই দিয়া হৈ আছে, চাই ল'বা। শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ দ্ৰব্যবিধ হ'ল কেলচিয়াম। তেজৰ গঠনত সহায় কৰা খনিজ দ্ৰব্যবিধ হ'ল লো। আয়োডিনৰ অভাৱত বেমাৰবিধ হ'ল গৰল ৰোগ। আয়োডিনৰ অভাৱত গৰল ৰোগ হয়। 4 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো বাছি লোৱা। আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ'ল গাখীৰ আৰু দৈ, চৰ্বি আৰু প্ৰটিন নে ভিটামিন আৰু খনিজ দ্ৰব্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবিধ হৈছে ভিটামিন আৰু খনিজ দ্ৰব্য। 6 নম্বৰ প্ৰশ্নটো, দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? বেৰি, কুকুৰি কণা নে অভাৱজনিত ৰোগ? এই উত্তৰটো হৈছে অভাৱজনিত ৰোগ। দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক অভাৱজনিত ৰোগ বুলি কোৱা হয়। 6 নম্বৰটো, ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল গাখীৰ, আমলখি, চয়াবিন। এইটো হ'ব আমলখি। 6 নম্বৰটো, আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ'ল গাখীৰ, পানী নে শাক পাচলি? এই উত্তৰটো হৈছে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যবিধ হ'ল পানী।
ভিডিঅ'টো ইমানেই আছিলে আজিৰ পাঠটো।